অসমত উচ্ছেদ অভিযান চলি আছে। উচ্ছেদ কৰা লোকসকলে ৰাস্তাত তিৰপলৰ তলত জীৱন নিৰ্বাহ কৰি আছে। উচ্ছেদ কৰা হাজাৰ হাজাৰ লোকসকলে ৰাস্তাত থাকিব লগা হৈছে। মামাৰ হাতত পাৱাৰ আছে, উচ্ছেদ কৰিছে। চৰকাৰী ভূমিত থকাৰ কাৰণে উচ্ছেদ কৰিছে, কিন্তু তেওঁলোকক সংস্থাপন দিয়ক মামা। তেওঁলোকে বাংলাদেশী নহয় মামা। তেওঁলোকে নিজে কৈ আছে আমাক ঘৰ দিছে, আমি চৰকাৰী আঁচনি পাই আছোঁ। কেনেকৈ বাংলাদেশী হ'লোঁ? আমাৰ লগত ডকুমেণ্টছ আছে, আমি বাংলাদেশী নহয়। আমাক সংস্থাপন দিয়ক মামা। আজিৰ প্ৰতিবেদনটো শ্বেয়াৰ কৰিব।